আপোনালোকে চাই আছে আপোনাৰ ফেভৰেট ইউটিউব চেনেল হিটলিষ্ট আছাম। মোৰ লগত আছে দ্য ওৱান এণ্ড অনলি মেগা ষ্টাৰ অফ আছাম, নট জাষ্ট আছাম, ইজ ওৱান অফ দ্য বিগেষ্ট আইকনছ অফ ইণ্ডিয়া, জুবিন দা। জুবিন গাৰ্গ মোৰ লগত আছে। জুবিন দা, আপোনাৰ লগত বিগত ইণ্টাৰভিউজ বহুত কৰিছোঁ, আপোনাৰ লগত ফিল্মক লৈ কথা পাতিছোঁ, আপোনাৰ গানক লৈ কথা পাতিছোঁ, আপোনাৰ নেশ্যনেল কনচাৰ্টছক লৈ কথা পাতিছোঁ। কিন্তু আজি আপোনাৰ লগত এটা গম্ভীৰ বিষয়ক লৈ কথা পাতিব বিচাৰিছোঁ, ছ'চিয়েল মিডিয়াক লৈ কিনে। আমি নিজেও ছ'চিয়েল মিডিয়াত যথেষ্ট এক্টিভ, কিন্তু বিগত দিনসমূহত আমি দেখা পাইছোঁ, বিগত বছৰসমূহত এটা ট্ৰেণ্ড আৰম্ভ হৈছে, ছোৱালীসমূহক ট্ৰল কৰে। মাজতে এজনী ছোৱালী টিকটক কৰে, তাইৰ কিবা এটা পাৰ্চনেল ভিডিঅ' ওলালে, তাৰপাছত তাইক ফেচবুকত যিধৰণে তাইক ট্ৰল কৰিলে, ফেচবুক কিছুমান তথাকথিত কিছুমান ফেচবুক পেজ ওলাইছে, ইমান বেয়াকৈ ট্ৰল কৰে। লাষ্টত ছোৱালীজনীয়ে মানসিকভাৱে বহুত দুখত পৰিছে বুলি আমি যিমান দূৰলৈ গম পাইছোঁ। আৰু আজিকালি এনেকুৱা কিবা হ'লেই হ'ল, ছোৱালী চবক ট্ৰল কৰে, পাৰ্চনেল ভিডিঅ'ছ ওলালে ফেচবুকত শ্বেয়াৰ কৰে, ফেচবুক যিবোৰ তথাকথিত পেজেছ আছে, পেজেছ চবে মেম বনাই ওলায়। কি কয় দাদা আপুনি তেওঁলোকক উদ্দেশ্য কৰি? ট্ৰলিংটো যথেষ্ট বৃদ্ধি পাইছে দেখিছোঁ, মোকো কৰে মাজে মাজে কোনোবাই কোনোবাই। কিন্তু মানে কি, ছ'চিয়েল মিডিয়াৰ কথাটো মই কওঁ যে ছ'চিয়েল মিডিয়া শুড বি ফৰ ছ'চিয়েল হাৰমনি, ডিজহাৰমনি নহয়। আৰু ছ'চিয়েল মিডিয়াটো সেইকাৰণে বেছিভাগে ভালকৈ ইউজ কৰিব নাজানে, পজিটিভ ৱেত ইউজ কৰিব লাগে প্ৰথম কথা। আৰু কাৰো যাতে ক্ষতি নহয় ছ'চিয়েল মিডিয়াৰ পৰা, সেইটো সদায় সাৱধান হ'ব লাগে। চব নতুন জেনেৰেশ্যনটো সেইকাৰণে মই সদায় কওঁ, মই বেলেগ বেলেগ ইণ্টাৰভিউটো সুধিছে মোক এইটো কথা, যে একদম সাৱধানেৰে ইউজ কৰিব লাগে ছ'চিয়েল মিডিয়া, যাতে কাৰো ক্ষতি নহয়, কোনো যাতে দুখ নাপায়। আৰু হাৰমনি, যিটো পিচ হাৰমনি, ছ'চিয়েল মিডিয়াৰ অৰ্থটো হৈছে সেইটো। কাজিয়া পেচাল কম কৰিব লাগে। কাৰোবাক কিবা কমেণ্ট দিয়াটো বেলেগ কথা, দেখিছোঁ গোটেই গালি গালাজ আৰম্ভ কৰি দিয়ে, বেয়া বেয়া কথা লিখে, সেইবোৰ হ'ব নালাগে, সেইবোৰ বন্ধ কৰিব লাগে। কাঠফুলাৰ ধৰণে গঢ়ি উঠিছে কিছুমান ফেচবুক পেজ। আৰু কেইদিনমান আগতে ছোৱালীজনী আৰু ছুচাইড কৰিব লগা হৈছে, তাইকো ফেচবুকত এনে পাৰ্চনেল পেজত এনে ট্ৰল কৰিছে। মানে ট্ৰলিংটো ইমান বেছি, মেমছ ওলাই, ইমান সেই পেজসমূহক উদ্দেশ্য কৰি তেওঁলোকে আপুনি কিবা ক'ব বিচাৰে যে তেওঁলোকক কোনো লেগাম লগাব নোৱাৰা হৈছে? পেজ মানে এনেই খুলি লাভ নাই। এতিয়া কিছুমানে এনেই পেজ এসোপা খোলে। মোৰ নামতে এগালমান পেজ আছিলে, মই কমপ্লেইন কৰি ৰিপৰ্ট কৰি পেলাই বেছিভাগ বন্ধ কৰা হৈছিল। এতিয়া মই অফিচিয়েল পেজটো ভালকৈ চলাম মই, আৰু একাউণ্ট এটা আছে বাৰু, একাউণ্ট ইমান চোৱা নহয়, পেজটো বেছিকৈ কাম এক্টিভ। চ' পেজটো এনেই উলিয়াই লাভ নাই। পেজটো কিবা এটা কাৰণ থাকিব লাগিব, পেজটোৰ পৰা কিবা এটা লাভ হ'ব লাগিব ছ'চাইটিৰ। গতিকে সেইধৰণে কাম কৰিলেহে আমাৰ মানে মানুহৰ কাৰণে ভাল হ'ব বুলি ভাবোঁ। চ' এনেই অদৰকাৰী পেজ খুলি মানুহক হাৰাশাস্তি কৰিব নাপায়। ছাৰ, জুবিন দা মানে যিসকল লোকে ধৰক এনেকুৱা ধৰণৰ পেজক ফ'ল' কৰে, আনফ'ল' কৰি দিলেও বেয়া নহয়, যিবোৰত মানে এনেকুৱা নিগেটিভ মেছেজ স্প্ৰেড কৰা হয়। সেইটো মানুহে জানিব লাগে আচলতে। কোনো দৰকাৰ নাই ফ'ল' কৰা সেইটো পেজত, যিটো পেজৰ পৰা একো লাভ নাই। পেজটো চালে গম পায় ন, তাৰ পৰা কি লাভ হয়, কি পাব পাৰোঁ আমি। আৰু দাদা, বহুত বিল পাছ কৰা হয়, বিগত মানে বিধানসভা ছেচনত বিলসমূহ পাছ কৰা আমি দেখা পাইছোঁ চৰকাৰসমূহে। কিন্তু এনেকুৱা ছ'চিয়েল নেটৱৰ্কিং ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহৰ ক্ষেত্ৰতো চৰকাৰে কিবা এটা বিল পাছ কৰাটো বিচাৰে নেকি, যাতে কিবা ধৰণৰ ইছ্যুজ, অৰ্ডিনেঞ্চ ইছ্যু কৰিব, যাতে তেওঁলোকে যাতে বন্ধ কৰে এনেকুৱা ধৰণৰ বস্তু? বাহিৰৰ দেশত আছে এইবিলাক বস্তু। আমাৰ দেশত কিন্তু চাইবাৰ ক্ৰাইমটোৰ বিষয়ে ইমান পুলিচবিলাকেও নাজানে, বা চাইবাৰ ক্ৰাইমবিলাকৰ ডিপাৰ্টমেণ্ট আছে, কিন্তু সেইটো ইমান এক্টিভ নহয়। চ' প্ৰথম কথা, সেইবিলাক এক্টিভ হ'ব লাগিব। চাইবাৰ ক্ৰাইমটো কি বস্তু সেই বুজি পাব লাগিব, আৰু সেইধৰণে চৰকাৰী ইনিচিয়েটিভ ল'লে ভাল, নিশ্চয় ভাল ল'ব পাৰে। আৰু জুবিন দা, ইতিমধ্যে মই আৰু এটা ইউটিউবত ব্লগ এটা অলৰেডি বনাইছোঁ, আৰু যিধৰণে আপুনি ফিল্মফেয়াৰত গ'ল, আৰু লটছ অফ পিপল ৱৰ অলছ' ট্ৰলিং, মানে জানিব বিচাৰিছিলে কেব হ'লে, কিন্তু তাত আমি বুজাইছোঁ যে জুবিন দা গৃহস্থ, সৰ্বানন্দ সোণোৱাল গৃহস্থ, বাহিৰৰ পৰা লোকসকল যিসকল হৈছে অতিথি। তো অতিথিক আমি আদৰিবলৈ যদি ঘৰৰ মাজতে আমি দেখাওঁ কাজিয়া, ইটছ এ ডিফাৰেণ্ট কেছ, কেব এণ্ড অল। ফিল্মফেয়াৰটো এটা কালচাৰেল প্লেটফৰ্ম, Exactly. তাত সেইবিলাক পলিটিক্স থাকিব নাপায়। আৰু মই সেইকাৰণে মই একেবাৰে নন পলিটিকেলি মই তাত গৈছোঁ। মই এনেও সদায় নন পলিটিকেলি থাকোঁ, আৰু যেতিয়া দৰকাৰ হৈছে দেশৰ এগেইনষ্টত আমি যুদ্ধ কৰিছোঁ, ফাইট কৰিছোঁ, মই যিমান পাৰোঁ দিছোঁ নিজৰ সময়। আৰু এতিয়াও আছোঁ, এতিয়াও আমাৰ আন্দোলন অব্যাহত আছে। কিন্তু এতিয়া ষ্টুডেণ্টছবিলাকৰ পৰীক্ষা চলি আছে কাৰণে আমি অলপ দিন একো উদ্যোগ লোৱা নাই এই ক্ষেত্ৰত। কিন্তু পৰীক্ষা চৰীক্ষা শেষ হোৱাৰ পিছত আমাৰ আকৌ আৰু আমাৰ হেৰি আছে, কিছুমান অনুষ্ঠান আছে, সেইবিলাক কৰিম কাৰ এগেইনষ্টত। আৰু আমি সাধাৰণতে সমুজ্জ্বল দা, মই আৰু বিভিন্ন
বিভিন্ন দল সংগঠনৰ লিডাৰবিলাক সকলোবিলাক মিটিং পাতি একেলগ হৈ পেলাই আমি কথা বাৰ্তা পাতিহে আমি যি কৈছোঁ চব তেনেকৈ কৰিছোঁ প্লেন কৰি একেবাৰে হঠাৎ মন গ'ল কিবা এটা কৰি দিলোঁ মই সেইটো হ'ব নোৱাৰে সেইটো জুবিনদাৰ হ'লেও হ'ব নোৱাৰে সেইটো কথা বাৰ্তাৰ মাজেৰে আলাপ আলোচনাৰ মাজেৰে সকলোৱে একেলগে মিলি পেলাই গ'লেহে আমি যিখন যুদ্ধ আৰম্ভ কৰিছোঁ তাত আমি জয়ী হ'ব পাৰিম বুলি ভাবোঁ চ' আৰু ফিল্মফেয়াৰত মই গৈছোঁ ফিল্মফেয়াৰত মোক কিন্তু কোনো গভৰ্ণমেণ্টৰ পৰা ক'ৰবাৰ পৰা মোক তেনেকৈ মোক নিমন্ত্ৰণত মই যোৱা নাই মই গৈছোঁ মোক ডাইৰেক্টলি বলিউডত মোৰ আমাৰ অফিচত হেড অফিচত কণ্টেক্ট কৰিছে তেওঁলোকে তাৰ পৰা মাতিছে সেইটো কাৰণে গৈছোঁ আৰু জুবিন দা আপোনাৰ ড্ৰেছটো কথা চাউলিন আপুনি মানুহে ড্ৰেছটো কথা ভাবি আছিলে কিন্তু মই যিমান লগত ডেটছ এ চাউলিন ড্ৰেছ চাউলিন নহয় আচলতে এইটো জাপানিজ হয় জাপানিজ ড্ৰেছ কিমনো বুলি কয় কিমনো মই বাহিৰৰ কাণ্ট্ৰিত যাওঁতে মই পাই পেলাই দুটা কিনি আনিছোঁ কিমনো ড্ৰেছ আৰু পিন্ধিবলৈ খুব আৰাম ভাল আৰু দেখিবলৈও ধুনীয়া চ' সেইদিনা সেইকাৰণে এইটো পিন্ধি গৈছিলোঁ আৰু চবে সুধিছে মোক এইটো কি ধৰণৰ ড্ৰেছ জাপানিজ ড্ৰেছ আৰু মোৰ ড্ৰেছিংটো সদায় বেলেগ হয় সকলোতকৈ চ' সেইকাৰণে কিনি ল'লোঁ আৰু ভাল পাইছোঁ So then that's a new style statement. Zubinda যিটো ড্ৰেছ দেখা পালে আপোনালোকে যদি সাৰ্চ কৰে সোশ্যাল মিডিয়া that's a kimono dress from Japan. আৰু জুবিনদা লাষ্ট প্ৰশ্ন আপোনালৈ this is my news channel Hitlist Assam. Basically মই not just celebrity speaking with celebrities of all of you কেৱল আপোনালোকৰ লগতে কথা নাই I would love to speak about social issues and all. এবাৰ আজি প্ৰথমতে আপোনাৰ ইণ্টাৰভিউ মই social issues লৈ মই আৰম্ভ কৰিছোঁ কাৰণ I think that being a journalist that's also my social responsibility. So that I would love to say something to our fans of Hitlist Assam. হিটলিষ্ট আছামৰ যিমান ফেন্স আছে যিমান ছাবস্ক্ৰাইবাৰ আছে সকলোকে মৰম জনাইছোঁ আৰু আগন্তুক বিহুৰ শুভকামনা জনাইছোঁ সকলোৱে চাই থাকিব আমি বেলেগ বেলেগ ইছ্যুজত আমি কথা পাতি থাকিম মাজে মাজে আৰু ই কোৱাৰ দৰে অকল চেলিব্ৰিটি নহয় বেলেগ বেলেগ মানুহকো দেখিব ইয়াত যাক আপুনি চিনি নাপায় তেনেকুৱা মানুহ দেখিব কেতিয়াবা এজন পাণ দোকানীও দেখিব পাৰে কেতিয়াবা GMC ওচৰত পুৰি বেচা মানুহ দেখিব পাৰে তেওঁলোকৰো কি ভাষ্য তেওঁলোকৰ কমেণ্টছ আমি কেতিয়াও জানিবলৈ চেষ্টা নকৰোঁ চ' সেই ধৰণে হ'লে মই চেনেলটো আৰু ভাল পাওঁ Thank you so much, so very much, Zubinda. As usual, Zubinda কথা আমাৰ বাবে হিলৰ ৰেখা not just for me. সকলোৱে জুবিনদাক ফেন্স জুবিনদাৰ ফেন আৰু জুবিনদাক ফলো কৰে for his good seat. Thank you so much for being on my show. Thank you so much. So that was Zubinda in an exclusive interview with me for Hitlist Assam. Thank you so much.